নমস্কাৰ মই ফুলমা নিউজবোৰ চাই মানে নিজৰ মাথাটো মানে ঘলা হয় এতিয়া মানে নকলেও মানে থাকবা নৰো আৰু পেটত মানে কলমলাই আছে কিছুমান কথা চকুৰে দেখিলে মানে মুখেৰে নকোৱাকে মানে থাকিব পৰা নাই হজম হোৱা নাই ভাবিলো আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰো আপোনালোকে কি ভাবে কমেন্টত জনাব মানে সৰুৰ পৰাই দেখি আহিছো যিহেতু মোৰ দেউতা এজন খেতিয়ক গতিকে কঠিয়া কেনেকে চিটিয়াই মানে সিঁচে কেনেকে সেই কথাটো মানে আমিয়ে জানো আমি ছোৱালী মানুহে আমি জানো কঠিয়া কেনেকে সিঁচিব লাগে নাজানে কিন্তু অস্তাত আগত যাব দেখুৱাব লাগিল হয় না নহয় দেখুৱাব লাগিল নাজানিলে মানুহে আগবাঢ়িব নালাগে আৰু যদি নাজানে বেলেগ এজন মানুহৰ পৰা পৰামৰ্শ লও ইজনক দেখি সিজনে সিজনক দেখি ইজনে এইবিলাক ভাল কথা নহয় এইবিলাক কিহৰ বেয়া ভাওনা মই ৰাতিপুৱা পালো হা ভিডিঅ' এটা পালো কঠিয়া চিটাবৰ কাৰণে মানুহ মেক্সিমাম তাতে কিমান গেছি 15-20 জনমান মানুহ গেছি এজনে চিটাই আছে এনেকৈ গছকি যাই আছে পিছফালে লাইন মানে পিছফালেও গৈ আছে এজনৰ সৈন্য সামন্ত লৈ গৈছে মানে আৰু ফিটা কাটিছে কঠিয়া চিটাবৰ কাৰণে ফিটা কাটাটো জৰুৰী নেকি নহ'লে আপোনালোকে এটা কাম কৰক তাতে ধুনীয়াকৈ এটা কেক লৈ যাওক ভালকৈ আপোনালোকে আৰম্ভণিটো ভালেই কৰিব লাগিল কাৰণ আপোনালোকে গমে পাই আছে আমাৰ অসমৰ বৰ্তমান সংকটজনক অৱস্থা বৰ্তমান হা আমাৰ কেনেকুৱা এটা অৱস্থা আমি দেখি আছো নিজে আমি সহ্য কৰিব পৰা নাই কিন্তু আৰু কিছুমানে এনেকুৱা কিছুমান ভেক ভাওনা কৰি আছে যে আপুনি নকলেও মানে থাকিব নোৱাৰে আৰু মুখখান হৈছে চকা মানে চায়ো থাকিব নোৱাৰো মানে হজম নহয় সেইকাৰণে কৈ দিছো বাকী যি হওক আমি এনেও খাতিৰ নকৰো যিটো সঁচা যিটো মিছাই যদি জানিছে তেনেহ'লে আপুনি যদি চিটাই যাই আছে পিছফালে শূন্য সন্মন্ত লৈ যাই আছে গছকি যাই আছে সেইটো হেৰি হ'ল বেয়া হৈ গ'লে এখিনি কিনকে কঠিয়াখিনি ভাল হ'ব হা এনেকুৱা মানে কিছুমান মানুহৰ নতংকি মানে কি চলি আছে মানে নিজকে এতিয়া মানে লাজ লগা হৈছে আমাৰ অসমত বৰ্তমান চলি আছে কি আপুনি বহিৰাজ্যত আহক দেখক ইয়াৰে আপোনাৰ নিজে ভাল লাগিব আজি আমাৰ মেক্সিমাম মানুহ আমাৰ আজি বহিৰাজ্যত মই আহিছোঁ তামিলনাডুত আহিছোঁ এতিয়া কিয় আহিছোঁ এইখিনি কথা বাৰু মই এতিয়া নকওঁ কিন্তু ইয়াতে দেখক আৰু আপোনালোকে মাতৃভূমিত এনেকুৱা এটা অৱস্থা আৰু আমাৰ এইখিনি মানুহে আৰু কিছুমান এইখিনি সময়ত এইবিলাক ভেক ভাওনা কৰি আছে ভগৱান কি হ'ব এই মোৰ দেউতাক মাতি আনক ধুনীয়াকৈ কঠিয়া কেনেকৈ সিঁচিব লাগে দেখুৱাই দিব আপোনালোকে যদি নাজানে এনেকুৱা মুঠি লৈ কিনে কঠিয়া চিটাইছে আপোনাৰ দেখিলে আপোনাৰ মানে মাথা নষ্ট হৈ যাব কেনেকুৱা দৃশ্য মানে দেখিব পাই আছোঁ ভাগ্য ভাল হৈছে যে আমাৰ অসমীয়া ভাষাটো বাহিৰৰ মানুহে মানে ইমান সহজে বুজি নাপায় হিন্দী ভাষীখিনিও আমাৰ অসমীয়া ভাষাখিনি নাজদে যেতিয়া গম পালে হয় মানে আমাৰ এই ভেক ভাওনাগিলাখান মানুহে আমাক লাজ দিলে হয় আমি লজ্জিত হ'ব লাগিব গম পায় আজি অসমত সহায় কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা মানুহ আহিছে দৌৰি আহিছে আমাৰ অসমত সহায় কৰিবৰ কাৰণে আৰু কিছুমানে আৰু এইগিলাখান ভেক ভাওনা কৰি আছে মই জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ কঠিয়া সিঁচিব যাওঁতে এনেকৈ ফিটা কাটি যাওঁ আৰু এনেকৈ লগত সৈন্য সামন্ত লৈ যাওঁ ক'ব নোৱাৰো আৰু দে কি হৈ আছে আৰু কি হ'ব ভৱিষ্যতে আমি কাকো ভয় নকৰোঁ কাৰণ বিন্দাছ আমি কষ্ট কৰি কিনে খাই আছোঁ আমাৰ এলেকা মানুহ আছে এতিয়া আপুনি দুই এষাৰ কথা ক'ব আপোনাৰ মনত চলি থকা কিছুমান দুই এষাৰ আপুনি কথা ব্যক্ত কৰিব আৰু সৈন্য সামন্তৰ আহি কিনে আপোনাক পূৰা ধুনীয়াকৈ গালি পাৰি থৈ যাব কাৰণ সিহঁতে যে পোহনীয়াৰ নিচিনাই নকওঁ আৰু মুখখন বেয়া ক'ব গ'লেও হ'ব বেয়া গতিকে ভয় নকৰোঁ কাকো যিখিনি চকুৰে দেখি কিনে সহ্য কৰিব পৰা নাই সেইখিনি কথাই ব্যক্ত কৰিছোঁ এনেকুৱা কাম নকৰিব এইবিলাক কি ভেক ভাওনা কৰি আছে এবাৰ চাওকচোন কি হৈ আছে আমাৰ অসমখনত বাকী কিমান কি আছে সেইবিলাকনো চকু কাণ দিয়ক এইবিলাক কিহৰ ভেক ভাওনাহে আৰু নাজানিলে কিয় বাঢ়ে এইবিলাখান নিজৰে কেনেকুৱা লাগিছে মানে ইমান লাজ পাইছোঁ মানে এতিয়া মানে তামিলনাডুৰ মানে মানুহখিনিৰ মানে ইয়াৰে চৰকাৰে ইমান বেছি ভাল যদি আপোনালোকে মোক কিবা গালিও পাৰিব লগা আছে গালি পাৰক মই মোৰ মনৰ কথাখিনিহে ব্যক্ত কৰিছোঁ কাৰণ যিখিনি মই সহ্য কৰিব পৰা নাই সেইখিনি কথাই মই কৈ থৈ দিছোঁ আৰু সদায় এইবিলাক নতংকি চাই থাকিব মন নাযায় ইমান ডাঙৰ মানুহে এনেকুৱা কাম কৰি থাকিলে সভা নাপায় লাজ লাগিছে আচলতে